আছে আমাৰ ইউনাইটেড বৰ্ড অফ পিপল ফেডাৰেশ্যনৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী মিষ্টাৰ ৰবীন বসুমতাৰী। নমস্কাৰ। যোৱা বৃহস্পতিবাৰে BKWAC ভাইচ চেয়াৰমেন তেখেত সৃজন বসুমতাৰী ডাঙৰীয়াই মোৰ যিটো প্ৰেছ মিট তাৰে প্ৰতিক্ৰিয়া দিছিলে আৰু সেই প্ৰতিক্ৰিয়া দিয়াত মই যিমানখিনি তেখেতক কুৱেশ্যন কৰিছিলোঁ সেই কুৱেশ্যনৰ মই এনসাৰটো তেনেকুৱা বিচৰা নাছিলোঁ। মোৰ কুৱেশ্যনটো আছিলে এনেকুৱাহে আছিলে যে মই কুৱেশ্যন কৰিছিলোঁ যে ডক্টৰ গাম্বাৰু মুছাহাৰীয়ে আজিলৈকে কাউন্সিলৰ পৰা বা যিকোনো মানুহৰ পৰা কিমান টকা পইচা খালে, যে যাক আপোনালোকে ক'ব বিচাৰিছিলে যে ডক্টৰ গাম্বাৰু মুছাহাৰীয়ে ইমান টকা খাইছে বুলি, সেই টকাৰ পৰিমাণটো মই বিচাৰিছিলোঁ। আৰু দ্বিতীয় কুৱেশ্যনটো হৈছিলে যে আমাৰ যিটো BKWACৰ হেড অফিচ গুৱাহাটীত আছে সেই হেড অফিচত আজিলৈ ষ্টাফ কিয় নাই, আমি কিয় দেখা নাপাওঁ। তৃতীয় কুৱেশ্যনটো হৈছিলে যে অসম চৰকাৰে BKWAC কাউন্সিল দিয়াৰ সময়তে 4জন ষ্টাফক ডেপুটেশ্যনত দিছিলে, সেই 4জন ষ্টাফক আজিলৈ কিয় ব্যৱহাৰ নকৰিলে। 4 নম্বৰত মই সুধিছিলোঁ যে অনিল বসুমতাৰী ডাঙৰীয়াই 6 চিডিল এৰিয়াৰ এজন ভোটাৰ্ছ, কাৰ্বি আংলঙৰ এজন ভোটাৰ্ছ, তেখেতে আমাৰ BKWAC কাউন্সিলত গেজেট আসাম গেজেট এক থকাৰ স্বত্তেও, একত লিখাৰ স্বত্তেও কিয় তেখেতে BKWACৰ এজন চেয়াৰমেন বা EM বা মেম্বাৰ হ'ল, সেইটো কুৱেশ্যন মই কৰিছিলোঁ। আৰু 5 নম্বৰ কুৱেশ্যনত মই কৰিছিলোঁ যে BKWAC হেড অফিচ যিটো আপোনালোকে ল'লে বড়োলেণ্ড ভৱন, সেইটো এগ্ৰিমেণ্ট আছেনে নাই, সেইটো কথা মই সুধিছিলোঁ। আৰু 6 নম্বৰ সুধিছিলোঁ মই অনিল বসুমতাৰী ডাঙৰীয়াই কাক কনচাল্ট কৰিছিল, কোন ল'ৰা ছোৱালীক কনচাল্ট কৰিছিল, তেখেতে যে 5,000-6,000ত আমি চাকৰি দিছোঁ আপোনালোকে আহক কৰে যদি, তো তেনেকুৱা কাক কুৱেশ্যন কৰি কাক সুধি পেলাই তেখেতে সেই 9জন ষ্টাফক এটা জেগাৰ পৰাই তেখেতে এপইণ্ট কৰিলে, সেই কথাটো মই সুধিছিলোঁ। তাৰ মই একো ৰিপ্লাই নাপালোঁ। তাৰ পৰিৱৰ্তে মই উল্টা ৰিপ্লাইহে মই পাইছোঁ। সেই উল্টা ৰিপ্লাই হৈছে তেখেত সৃজন বসুমতাৰীয়ে ডক্টৰ গাম্বাৰু মুছাহাৰীক মেমৰেণ্ডাম অফ এগ্ৰিমেণ্ট কৰাটো তেখেতে পইচাৰ লোভত কৰা বা নিজৰ স্বাৰ্থত কৰা বুলি তেখেতে ক'ব বিচাৰিছে। তেনেকুৱা আৰু তেখেতে ক্লিন চিট দিছোঁ বুলি কোৱাৰ স্বত্তেও তেখেতে ক্লিন চিটক কোনোবা এটা কোণাৰ পৰা এইটো মেনিপুলেট কৰি পেলাই লিখি আনিছে নেকি, এনেকৈ এটা সন্দেহ তেখেতে আমাক আঙুলিয়াব বিচাৰিছে। এতিয়া কথা হৈছে কি, যিটো দায়ৰ কাৰণে BKWACয়ে ডক্টৰ গাম্বাৰু মুছাহাৰীক মানে চেয়াৰমেন পদৰ পৰা অপসাৰিত কৰিলে বা তেখেতক নুমাই দিলে, সেই দায়ৰ যদি ক্লিন চিট আহে, সেই ক্লিন চিটটোও যদি 2 নম্বৰ বুলি কয়, তেতিয়াহ'লে আমি কি বুজিম, সেই কথাটো মই ৰাইজক এৰিছোঁ। তেখেতে ৱাৰ্ক অৰ্ডাৰ দিয়া বুলি ক'ব বিচাৰিছে কোম্পানীসকলক। ৱাৰ্ক অৰ্ডাৰটো কেনেকৈ মই তেখেতক আজি বুজাই দিম, যে ৱাৰ্ক অৰ্ডাৰটো কেনেকৈ কি ধৰণৰ দিছিলে মই আজি বুজাই দিম। এতিয়া প্ৰথমে মই আহোঁ যে চিটল এণ্টাৰপ্ৰাইজৰ লগত তেখেতৰ এটা মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং হৈছিলে, যে এনেকুৱা মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং এনেকুৱা লিখা আছে যে যদি আমি সঁচাকৈয়ে দিল্লী গভৰ্ণমেণ্টেই হওক আসাম গভৰ্ণমেণ্টেই হওক আমি যদি পইচা পাওঁ, ফাণ্ড পাওঁ, তেতিয়াহ'লে আপোনালোকক আমি বিভিন্ন কামত ৱাৰ্ক অৰ্ডাৰ ভৱিষ্যতেও আমি দিম বুলি তেখেতে এটা মেমৰেণ্ডাম এটা এগ্ৰিমেণ্ট কৰিছিলে। আৰু সেইটো প্ৰেজেণ্ট নহয়, ফিউচাৰ টেন্স। যদি আহে, যদি থাকে, দিল্লী চৰকাৰৰ পৰা যদি পায়, সেই দায়টো যিটো মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং তেখেতসকলে ক্লিন চিট বিচৰাৰ কাৰণে তেখেতসকলে ক্লিন চিটো দিছে, যাৰ নামত তেখেতসকলে গাম্বাৰু মুছাহাৰীয়ে 10% পইচা খালে, তেনেকুৱা এটা বদনাম কৰাৰ পিছত তেখেতসকলে গাম্বাৰু মুছাহাৰীৰ কেৰিয়াৰটো চাই তেখেতসকলে ক্লিন চিট এটা বিচাৰিছিলে BKWAC কাউন্সিলে। সেই ক্লিন চিটটো তেখেতসকলে দিছিলে, যে এনেকুৱা দিছিলে যে ফাৰ্ষ্ট পইণ্টত তেখেতসকলে ক্লিন চিটত লিখিছে এনেকুৱা
that এইটো চিটেল এণ্টাৰপ্ৰাইজৰ ক্লিন চিট আপুনি অলপ ক্লোজ কৰিলে এইটো দেখা পাব চিটেল এণ্টাৰপ্ৰাইজত ক্লিন চিট তো ইয়াতে ফাৰ্ষ্ট পইণ্টত তেখেতে লিখিছে that this may declaration is reference to the work order reference number iman dated 13/06/2022 I declare that Dr. Gambaru Musari chairman BKWAC or that no official staff was involved or deal with any monetary transaction against the aforesaid work with me. Second likhise that further I declare that in whole process the Bodo Kosari Welfare Autonomous Council was not involved. In rather the name of BKWC will not be reflected is any manner. য'ত তেখেতে ক'ব বিচাৰিছিলে যে ডক্টৰ গাম্বাৰু মুছাৰীয়ে নিজৰ লগতে BKWC কাউন্সিলক খামুৰি পেলাই ৱাৰ্ক অৰ্ডাৰ দিব বিচাৰিছিলে সেই কথাটো তেখেতে মেনশ্যন কৰি কৈছে যে Autonomous Council was not involved and rather the name of BKWC will not be reflected is any manner that I will not claim any type of compensation from chairman of BKWC and BKWC administration for cancelling the aforesaid work order. That I will not take any type of legal action against the chairman of BKWC and BKWC administration. Itut ki buje apnaloke? Itut buje je Dr. Gambaru Musahari ekoi dai nai. তেখেতক আমি একোই ক্লেম কৰিব নোৱাৰো তেখেতে একেবাৰে দাই নাই বুলি ইয়াত মেনশ্যন কৰা আছে কোম্পানী আস্থা ইলেক্ট্ৰিকেলছৰ লগত তেখেতে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং হৈছিলে আৰু এই মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিংকো তেখেতে ক'লে ৱাৰ্ক অৰ্ডাৰ দিয়া বুলি ক'ব বিচাৰিছে আৰু তেখেতে সিজন বুসুমতাৰী ডাঙৰীয়াই নিজৰ ফেভাৰত 2 লাইনমান পঢ়ি পেলাই এইটোকো তেখেতসকলে ক'ব বিচাৰিছে যে এইটোতো তেখেতসকলে ৱাৰ্ক অৰ্ডাৰ দিয়া বুলি ইয়াতে মই এই মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ মই ছাবজেক্ট পঢ়ি দিছোঁ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ ছাবজেক্টত লিখা আছে ইয়াত লিখা আছে ছাবজেক্ট এপইণ্টমেণ্ট অফ ৰেট কণ্ট্ৰেক্টৰ ফৰ ফিজিকেল ফিল্ড ছাৰ্ভে ৱাৰ্ক অৰ্ডাৰ কোনোবা ফিজিকেল ফিল্ড ছাৰ্ভে কথা থাকে নেকি ৱাৰ্ক অৰ্ডাৰত ফিজিকেল ফিল্ড ছাৰ্ভে কৰক বুলি লিখা থাকে নেকি এপইণ্টমেণ্ট অফ ৰেট অফ কণ্ট্ৰেক্টৰ ফৰ ফিজিকেল ফিল্ড ছাৰ্ভে on commissioning and preparation of plan and estimate to installation of the LED solar street light for the 5 years routine maintenance under BKWC and PNRD special package phase number 1 to 2022-2023 under BKWC designated area of Assam. That it jitu memorandum of understanding আমিও নাজানো তেখেত গাম্বাৰু মুছাৰী নাজানে আৰু BKWC কাউন্সিলো নাজানে যে আমাৰ বড় গাঁওবিলাকৰ ক'ত কাৰেণ্ট আছে ক'ত সোলাৰ লাইট বহাব লাগে সেইবিলাক নাজানাৰ কাৰণে তেখেতে এটা কোম্পানীক এপইণ্ট কৰিছিল যে আপোনালোকে আমাৰ BKWC এৰিয়াৰ গাঁওবিলাকত গৈ পেলাই এটা ফিল্ড ছাৰ্ভে কৰক তাত আমি সোলাৰ লাইট সোলাৰ ষ্ট্ৰীট লাইট আমি দিব পাৰিম নেকি তো এইটো এটা ফিল্ড ছাৰ্ভে ইয়াত লিখা আছে ৱাৰ্ক অৰ্ডাৰ কি লিখা আছে ফিল্ড ছাৰ্ভে কৰিবৰ কাৰণে ৱাৰ্ক অৰ্ডাৰ দিছে এইটো আপোনালোকক এইটো ইমান কৰোৰ টকাৰ কাম দিয়া হ'ল বুলি ইয়াত লিখা নাই এইটো কৈছে যে আপোনালোকে ফিল্ড ছাৰ্ভে কৰক আৰু এই ফিল্ড ছাৰ্ভে কৰি পেলাই আপোনালোকে আমাক ৰিপৰ্ট দিয়ক তেতিয়া আমি সেই বস্তুটো দিল্লী চৰকাৰৰ লগত কথা পাতি আমি পইচা আনি পেলাই কাম কৰিম এতিয়া এই যেটো নোহোৱা কথা লৈ পেলাই তেখেতসকলে ৱাৰ্ক অৰ্ডাৰ বনাই আছে মই 10-15 জন ইণ্টেলেক্সুৱেলক মাতি পেলাই মই এই পেপাৰছটো পঢ়াম মই এইটো ক্লিয়াৰ কৰিম ইয়াতে ৰাইজে মিছলিড হ'ব নালাগে ৰাইজক মিছলিড কৰিব আপোনালোকে চেষ্টা কৰিব নালাগে আমি দুনাইবাৰ নকওঁ তো কথা হৈছে কি মিছলিড কৰিব নালাগে তথাপিও তাৰ সত্ত্বেও তেখেতসকলৰ সন্মান জনাই ডক্টৰ গাম্বাৰু মুছাৰীয়ে BKWC ফেভাৰত তেখেতে ক্লিন চিট বিচাৰিলে যে আপোনালোকে তথাপিও মোক ক্লিন চিট দিয়ক এইটো ৱাৰ্ক অৰ্ডাৰ নহয় আমি জানো কিন্তু আপোনালোকে এটা ক্লিন চিট দিয়ক মই BKWC কাউন্সিলত মই দিব লাগে তাৰ পিছত আস্থা ইলেক্ট্ৰিকেলছে ডাইৰেক্টলি মিনিশ্বৰ বুসুমতাৰী ডাঙৰীয়া CEM BKWC কাউন্সিলৰ তেখেতক ডাইৰেক্টলি লেটাৰ লিখিলে যে ইয়াত লিখিলে
To Mr. Minister Busumutari, Honorable Chief Executive Member, Bodo Kosari Welfare Autonomous Council, Bodoland Bhavan Ajanta Pod Survey, Guwahati 28. Declaration come clean sheet. I, Sri Kamal Kumar Mittal, as about 45, proprietor of Asta Electrical near GD Goenka School, Ras Nagar, Kaital Road to Amar Hari Road, Jint 126102, Haryana, do hereby solemnly affirm and declare as follows: that this my declaration is in favor of Dr. Gambaru Musari, Chairman of Boro Kosari Welfare Autonomous Council, reference to the appointment of rate of contractor for physical field survey on commissioning and preparation of plan and estimate to installation of the LED solar street light for the 5 years routine maintenance under packaged BKWAC /PNRD Special Package Phase 1 2022-2003 under BKWAC designated area of Assam by letter reference now M1 for further sanction of relevant scheme from Government of India. যে এই যেটো স্কিম আছিলে তেখেতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ এটা খোজা এটা স্কিম আছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা বিচৰা এটা স্কিম আছিলে সেই স্কিমৰ এগেইনষ্টতে তেখেতে এইটো ফিল্ড সাৰ্ভে কৰিব লাগে বুলি তেখেতসকলক এটা সিম্পল এটা অৰ্ডাৰ এটা দিছিলে যে আপোনালোকে ফিল্ডটো সাৰ্ভে কৰি আনক আমাৰ বড় ভাইসকল ক'ত ক'ত আছে ক'ত ক'ত কাৰেণ্ট নাই সেইবিলাক জানাৰ কাৰণে তেখেতে টেকফুলি এটা কোম্পানীক ব্যৱহাৰ কৰিছিলে আৰু সেই কোম্পানীয়ে নিজে আজি ক্লিন চিট দিছে যে 2 নম্বৰত কৈছে তেখেতসকলে there is no monetary transaction taken place between me and Dr. Gambar Musari and I never paid penny amount to him. I never paid penny amount to him. কা কৈছে ডক্টৰ গাম্বাৰ মুছাৰীক মই অলপ পইচা দিয়া নাই সামান্য টকাও মই দিয়া নাই বুলি তেখেতে ইয়াত কৈছে এটো ক্লিন চিট এটো মই কোৱা কথা নহয় এটো আষ্টা ইলেক্ট্ৰিকেল সে দিয়া এটা ক্লিন চিট আৰু লিখিছে অফিচিয়েলস ইয়াত লিখিছে penny amount to him or any other official staff of chairman in the name of above noted survey order. এই সার্ভে অর্ডার খনত মই একো টকা পয়সা লেনদেন কৰা নাই মই গাম্বাৰ মুছাৰীকো দিয়া নাই আৰু অফিচিয়েল স্টাফকো কাকো মই পেমেন্ট কৰা নাই ইয়াত লিখা আছে মেনশন কৰা আছে নংটাং সিজন বসুমতাৰী আপুনি এই ক্লিন চিট বিলাক ৰাইজক পঢ়ি দিয়ক মই ভাল পাম আপোনাৰ আপুনি বহুত জানা মানুহ আপুনি পঢ়ি দেখাওক আৰু 3 নম্বৰ লিখা আছে that myself prepared and submitted this declaration come clean sheet willfully in favor of Dr. Gambar Musari, Chairman BKWAC, and there is no under influence threat force from him. That I am physically, mentally in sound mind condition during the time of signing this declaration come clean sheet in favor of Dr. Gambar Musari, Chairman BKWAC. That I signed this declaration come clean sheet on this 16th day of February 2026 at New Delhi. Dekete New Delhi pra a clean sheet pothaise. Aru eta tekhetkokole koise Delhir bhavan bonuar karone. Tato award order di pelai tekhetkokole toka poisa khwa boli tekhetok bonnam koribo bisarisile. Hei kothatu tekhete amak jonaisil je ami BKWAC কেইজনমান ইএম আৰু সিফুৰ লগত কনসাৰ্ন কৰি প্লাই তেখেতে সিটো সিফুৰ কনসাৰ্নত হৈছে কনসাৰ্ন কৰি প্লাই কৈছিল যে সকলো কাউন্সিলৰে এটা দিল্লীত ভৱন থাকে গেষ্ট হাউস থাকে আমিও এটা কাউন্সিল হৈছো আমাৰো BKWAC এৰিয়াৰ বড় ভাইসকলে দিল্লীত যেন গলে বেমাৰ আজাৰ পঢ়া শুনা কৰিব পাৰে কোনবা গলে ট্ৰিটমেন্টত গলে যেন থাকিব পাৰে টুৰিষ্টৰ কাৰণে গলে যেন থাকিব পাৰে তেনেকুৱা এটা আমাক ভৱন লাগে তেতিয়া চিপ ডাঙৰে কৈছিল যে হয় আপুনি এটো আগবাঢ়ক তেনেকুৱা কথাত তেখেতে এটা কোম্পানীক কৈছিলে যে আমাক এনেকৈ এটা ভৱন লাগে আপোনালোকে দিব পাৰিব নেকি তেতিয়া তেখেতসকলে আহিলে আহি পলাই ডক্টৰ গাম্বাৰ মুছাৰ লগত কথা পাতিলে চেয়াৰম্যান ডাঙৰীৰ লগত কথা পাতিলে পাতি পলাই তেখেতসকলে টাৰ্ম এণ্ড কণ্ডিশ্যন কি আমি দিল্লীত মাটি ঘৰ গোটেইখিনি চেংচন কৰি দিম কিন্তু কাম আমাক লাগিব তেনেকুৱা এটা শৰ্টত তেখেতে ক'লে তেতিয়ালে আপোনালোক কি লাগিব
তেতিয়া তেখেতে কৈছিল যে আপোনালোকে আমাক এখন মেমৰেণ্ডাম বনাই দিয়ক যাতে এইটোৰ এগেইনষ্টত ফিউচাৰত আমি আপোনাৰ পৰা ৱাৰ্ক অৰ্ডাৰটো আমি পাম তো তেনেকুৱা কথাতহে এইখন মেমৰেণ্ডামটো তেখেতে কৰি দিছিলে এইটো মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং এই মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙত মই ডাইৰেক্টলি তেখেতে কোৱা ৱাৰ্ক অৰ্ডাৰত মই যাম ৱাৰ্ক অৰ্ডাৰত কি লিখিছে ৱাৰ্ক অৰ্ডাৰ লিখিছে টু অশোক কুমাৰ KSC/JV 1682 Sector 13 হুডা ভৱানী 127021 হাৰিয়ানা ছাবজেক্টত লিখিছে ৱাৰ্ক অৰ্ডাৰত যিটো কামৰ ৱাৰ্ক অৰ্ডাৰ থাকে যেনে বিল্ডিং বনাব লাগে ৰাস্তা বনাব লাগে ঘৰ বনাব লাগে এইবিলাকৰ ৱাৰ্ক অৰ্ডাৰ ছাবজেক্টটো তেনেকুৱা নাথাকে ইয়াত ছাবজেক্টত থকাৰ কাৰণো আছে এইটো মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং ছাবজেক্টত লিখা আছে এপইণ্টমেণ্ট অফ EPC কণ্ট্ৰেক্টৰ অন টাৰ্ণকি বেচিছ ফৰ প্ৰপ'জেল প্ৰিপাৰেশ্যন ফৰ DPR প্লেন এষ্টিমেট ড্ৰয়িং এণ্ড ডিজাইন ফৰ চেংচন কৈছে তেখেতসকলে চেংচন হোৱাই নাই ফৰ চেংচন কনষ্ট্ৰাকশ্যন অফ মাল্টি ষ্টৰিট বিল্ডিং অফ BKWAC ভৱন আছাম এট নিউ দিল্লী যে নিউ দিল্লীত ভৱন বনোৱাৰ কাৰণে চেংচন কৰাৰ কাৰণে প্লেন এষ্টিমেট ড্ৰয়িং সকলোখিনি আপোনালোকে কৰিব লাগিব বুলি তেখেতে টেকফুলি ক'লে আৰু সেইটোৰহে ৱাৰ্ক অৰ্ডাৰ যে আপোনালোকে আমাৰ যিটো দিল্লীত ভৱন বনাবলগীয়া জাগা সেই জাগাটো আপোনালোকে বিচাৰিব লাগিব আৰু সেই জাগাটোৰ ৰেভিনিউৰ যিটো টকা পইচা খৰচা হ'ব সেইটো আপোনালোকে দিব লাগিব আৰু প্লেন এণ্ড এষ্টিমেটটো আপোনালোকে বনাব লাগিব আৰু চেংচন কৰা কামো আপোনালোকৰ তৃতীয়লে সেই মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিংটো তেখেতৰ স্বাৰ্থত নাছিলে এইটোতো বড়ো জাতিৰ স্বাৰ্থ আছিলে অল ৰাউণ্ডৰ ডেভেলপমেণ্টৰ কাৰণেহে আছিলে কিন্তু এই কথাটোক তেখেতসকলে বুজি নাপোৱা ভাও জুৰি পেলাই তেখেতসকলে এইটোকো ক'ব বিচাৰিছে যে তেখেতে এই অশোক কুমাৰ গাৰ্গক কৰোৰ টকাৰ মানে ৱাৰ্ক অৰ্ডাৰ দি পেলাই মানে 10% পইচা খালে বুলি কয় বদনাম কৰি পেলাই তেখেতক পলিটিকেল মাৰ্ডাৰ কৰিব বিচাৰিছিলে এতিয়া এইবিলাক কথাত কিছুমান কোম্পানীবিলাকক তেখেতে টেকফুলি BKWACৰ স্বাৰ্থত তেখেতে আনিছিলে BKWAC ডেভেলপমেণ্টৰ কাৰণে তেখেতে দিল্লী চৰকাৰৰ লগত কথা পাতিছিলে দিল্লীত ভৱন হ'বৰ কাৰণে তেখেতে এই দিল্লীৰ ভৱন বনোৱা প্ৰপ'জেলটো আজিলৈকে চলি আছে এইটো মিনিষ্টাৰে পঠোৱা বা অনিল বসুমতাৰী পঠোৱা প্ৰপ'জেল নহয় এইটো গাম্বাৰু মুছাহাৰীয়ে পঠোৱা এটা প্ৰপ'জেল আজিলৈকে দিল্লীত ৰানিং হৈ আছে এইটো হ'ব এসময়ত ডক্টৰ গাম্বাৰু মুছাহাৰীৰ চেষ্টাতে এই দিল্লীত ভৱনটো হ'বলৈ গৈ আছে আৰু হ'ব আপোনালোকে হয়তো গম পাব কেইদিনৰ পিছত সেইটোও তেখেতৰ নাম নাথাকিব আমি ভালকৈ জানো এতিয়া কথা হৈছে ইমান তেখেতে মোৰ এইবিলাক কথাৰ ৰিপ্লাই দিব খোজোতে তেখেতে মোক ক'ব বিচাৰিছে যে কি কয় অনিল বসুমতাৰী ডাঙৰীয়াক আমি কেনেকৈ চেয়াৰমেন বনালোঁ আপুনি নায়ক চিনেমাখন চাওক হিন্দী চিনেমাৰ নায়ক চিনেমা চাব দিছে তেখেতে মোক কৈছে হিন্দী চিনেমাৰ নায়ক চাওক এজন কাউন্সিলৰ ডেপুটি ভাইচ চেয়াৰমেন তেখেতে চিনেমাটো কি হয় তেখেতে নাজানে চিনেমা সদায় কাল্পনিক আধাৰত বনোৱা হয় কাল্পনিক মিন্স কি কাল্পনিকত এনেও কৰিব পাৰোঁ জিন্দা মানুহকো মুৰ্দা কৰিব পাৰোঁ মুৰ্দাকো জিন্দা কৰি দেখাব পাৰে কোনোবা এজন এক্টৰে ক'ৰবাত এক্সিডেণ্ট হৈ মৰিল দুদিন পিছত এইটো জিন্দাও দেখাব পাৰে এটা কাল্পনিক এটা চিনেমা এটা প্ৰেক্টিকেল কাউন্সিলৰ কথাত প্ৰেক্টিকেল এটা যিটো নেকি আসাম চৰকাৰে বনাই দিছে সেই এক্টৰ এগেইনষ্টত এই গেজেটৰ এগেইনষ্টত তেখেতে মোক কি চাব দিছে নায়ক চিনেমাখন চাব দিছে কিমান লজ্জাজনক এটা প্ৰেক্টিকেল কাউন্সিল বড়ো জাতিৰ স্বাৰ্থত এই এক্টখন বনোৱা হৈছে আৰু এই এক্টটো ফ'ল' কৰা নাই বুলি কওঁতে তেখেতে মোক কি কৈছে যে আপুনি নায়ক চিনেমাখন চাওক আমি অনিল বসুমতাৰী ডাঙৰে কেনেকৈ চেয়াৰমেন দিছোঁ আপুনি গম পাব এইটো কিমান লজ্জাজনক এজন ভাইচ চেয়াৰমেনে মোক হিন্দী চিনেমা চাব দিছে তেখেতে হিন্দী চিনেমাৰ দৰে কাম কৰিব বিচাৰিছে নেকি বড়ো জাতিক হিন্দী চিনেমাৰ নিচিনা মিছলিড কৰিব বিচাৰিছে নেকি আৰু এই হিন্দী চিনেমাত
নায়ক হিন্দী চিনেমাখনত অমৰীশ পুৰীয়ে নেগেটিভ ৰোল আৰু অনিল কাপুৰে পজিটিভ ৰোল এতিয়া এই নায়ক চিনেমাখনৰ অমৰীশ পুৰীটো কি আপোনালোকে নেকি নিজৰ ইচ্ছামতে কৰি আছে যে নিজৰ ইচ্ছামতে দেশখন চলাব বিচাৰিছে নিজৰ ইচ্ছামতে আপোনালোকে বনাই আছে এইটো অমৰীশ পুৰীৰ ৰোল লৈ আছে আপোনালোকে মই হেতুৱে বুজিম আপোনালোকক আজি মই এক্টৰ কথা ক'লোঁ বড়ো জাতিৰ কাৰণে সেই এক্টৰ কথা কওঁতে আপুনি মোক হিন্দী চিনেমা চাব দিয়াটো কিমান লজ্জাজনক কথা এইটো অসম চৰকাৰৰ সকলো ৰাইজে আমাৰ BKWAC সকলো ৰাইজে বুজি পাইছে আপুনি কি ক'ব বিচাৰিছে মোক আপুনি এই এক্টৰ ৰিপ্লাই মই বিচাৰিছিলোঁ যে এই এক্টৰ লিখা মতেহে মই কথা কৈছোঁ মই নিজে বনাই কোৱা কথা নহয় এইটো আপুনি এই কথাটো এই এক্টটো আপুনি হিন্দী চিনেমাৰ লগত লৈ যাব নালাগে আপোনাৰ ওচৰত নলেজ নাই সেইটো আপুনি কৈ লওক আমি বেয়া নাপাওঁ এতিয়া কথা হৈছে কি আপুনি আৰু এটা কথা কৈছে মই মিষ্টাৰ মিহিনেশ্বৰ যিজন আমাৰ BKWACৰ চিফ মিহিনেশ্বৰ ডাঙৰীয়াৰ ছায়াটো মই থাকিব নাচাজে বুলি কৈছে এজন মানুহৰ ছায়াত কোনে থাকে যিবিলাক চামচা হয় তেখেতে ছায়াত থাকে মিহিনেশ্বৰ ডাঙৰীয়াৰ মই চামচা নহয় যিবিলাকে মিহিনেশ্বৰ ডাঙৰীয়া চামচা তেখেতসকলে তেখেতৰ ছায়াত থাকিব মই মিহিনেশ্বৰ ডাঙৰীয়া চামচা নহয় মই এজন লিডাৰ মই কাৰো চামচা নহয় মই লিডাৰ মই যিটো সত্য কথা যিটো গেজেটত লিখা আছে যিটো ট্ৰু সেইটো মই ৰাইজক মই দাঙি ধৰিছোঁ ৰাইজক মই ক'ব বিচাৰিছোঁ মই কাৰো ছায়াত নাথাকোঁ মই এজন লিডাৰ কোনোবা যদি ছায়াত থাকে সি তাৰ চামচা হ'ব লাগিব মই কাৰো চামচা নহয় गोजोनथाव खौरां बाजाज बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां दावहारु अट' एजेन्सिया बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो होगासिनो दं इन्डिपेन्डेन्ट डेनि थाखाय ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार 1 आगस्तनिफ्राय 15 आगस्तसिम होगासिनो दं क'क्राझार दावहारु अट' एजेन्सिया आरो क'क्राझार जिल्लानि सिङाव थानाय काराइगाव दतमा आरो बडगावआवबो 3 आगस्टआव फेस्टिभ आउटलेट गोदानै बेखेवनो थांगासिनो दावहारु अट' एजेन्सि बे गोदानै बेखेवनाय ब्रान्च श'रुमआवबो ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार लानो हागोन बाइक सालायनायाव हमनो थाखाय हेलमेट बेसेन लायालासे बाइगिरिया मोननो हागोन आरो सीट कभार्स बेनि अनगायैबो जाय फाइनान्स लागोन बिथाङा खम डाउन पेमेन्ट होनानै लानो हागोन बायग्रा ग्राहक सुबुंफ्रा दावहारु अट' एजेन्सियाव बाजाज बाइकखौ बायनो सानोब्ला नैबे मबाइल नम्बर 8822018193 आरो 600003991187 आव थोंजों फोनांजाब खालामनो हागोन